হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকেতো ভিডিঅ'টো দেখি গমেই পাইছে আমি ক'ৰবাত গৈ আছোঁ। আৰু আমি ক'লৈ গৈ আছোঁ ৰ'ব, আমি গৈ আছোঁ হৰেকৃষ্ণ মন্দিৰলৈ। আৰু আপোনালোককো লৈ যাব ৰ'ব। ভিডিঅ'টোৰ মাজতে এটা কথা কওঁ, আপোনালোকে মোক ইমান মৰম দিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আগলৈকেও এনেদৰে মৰম দি যাব বুলি আশা থাকিল। ফাইনেলি আহি পাই গ'লোঁ। আৰু তাৰপিছতে আমি তাতে প্ৰসাদৰ দোকান আছে, তাতে আমি প্ৰসাদ ল'লোঁ। এয়া গাখীৰ দেখিছেনে, আপোনালোকে দেখিছেই চাগে। তাৰপিছতে আমি মন্দিৰৰ ভিতৰত গ'লোঁ, তাৰপিছত প্ৰসাদখিনিও দিলোঁ, সেৱা ল'লোঁ, বহুত ভাল লাগিলে। কিন্তু এটা কথা হ'ল ৰাইজ, আমি অলপ যাই পোৱাত অলপ দেৰি হ'ল, সেইকাৰণে বেছি মানুহ নাই। একো নাই বাৰু, মানুহ নাথাকিলেও আমি ধুনীয়াকৈ তাতে সেৱা ল'লোঁ। যোৱা প্লেনিংটো আগতেই আছিলে, জন্মাষ্টমীত হ'লে আমি যাব নাপালোঁ কিবা অসুবিধাৰ কাৰণে। তথাপিও আমি ভাবিলোঁ যে একো নাই, আমি পিছত হ'লেও যাম, সেনেকৈ ভাবি কিনে আমি আহিলোঁ। কথা কওঁ ৰ'ব, মোৰ ভিডিঅ'বিলাক ক'ৰ পৰা চাই আপোনালোকে কমেণ্ট কৰি জনাবচোন। তেতিয়া মই গম পাম, মোৰ ভিডিঅ' যে ইমান দূৰলৈকে চাই, তেতিয়া এনেকৈ গম পাম। আৰু আপোনালোকে কমেণ্ট কৰিব ভিডিঅ'টো কেনেকুৱা লাগিছে। আৰু দেখিছেনে, তাৰপিছতে এয়া আমাক প্ৰসাদ দিলে, আমি প্ৰসাদটো খালোঁ। খাই কিনে এয়া আমি ভোগৰ কাৰণে লাইন পাতি আছোঁ। ইমান যে টেষ্টি হৈছিলে নহয় ভোগটো। তাৰপিছতে আমি ফটো উঠিলোঁ। কেনেকুৱা লাগিলে বাৰু আপোনালোকৰ ভিডিঅ'টো চাই? যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।